আপোনাৰ আই ফ্লু বা চকুৰ সেই ৰঙা পৰাৰ ৰোগটো হৈছে নেকি? ভুলতো চকুৰ ৰোগ হ'লে এই 7টা কাম নকৰাকৈ নাথাকিব। নম্বৰ 1, ঘনে ঘনে নিজৰ হাত দুখন চাফা কৰি থাকিব। ভাল হেণ্ড ৱাছ বা চেনিটাইজাৰেৰে সঘনাই হাত দুখন ধুই বীজাণু ফ্ৰী কৰি ৰাখক। নম্বৰ 2, ভুলতো সঘনাই চকুকেইটা চুই নাথাকিব। যিহেতু বতাহত বহু সৰু সৰু বেক্টেৰিয়া থাকে, ঘপককৈ চকুজুৰি চুই দিয়াৰ পৰা সেয়েহে বিৰত থাকক। নম্বৰ 3, সময়ে সময়ে নিজৰ হাত দুখন চাফা কৰাৰ লগতে চকুজুৰিও ধুই থাকিব। মন কৰিব চকুজুৰি ধোৱা পানীখিনি যাতে পৰিষ্কাৰ হয়। নম্বৰ 4, প্ৰয়োজন নহ'লে বা জৰুৰী কাম নাথাকিলে এই বতৰত বা প্ৰখৰ ৰ'দত বাহিৰলৈ ওলাই নাযাব। কলা চশমা পিন্ধি সম্পূৰ্ণ সাৱধানতা অৱলম্বন কৰিহে বাহিৰলৈ ওলাই যাব। নম্বৰ 5, যি লোকৰ এই চকুৰ ৰোগটো কনজাংটিভাইটিছ বা আই ফ্লু হৈ আছে, তেনে লোকৰ সৈতে চকুৰে সংযোগ বা চকুত চকু থৈ মুঠেও কথা নাপাতিব। সুচৰাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। নম্বৰ 6, আই ফ্লুত আক্ৰান্ত ব্যক্তিয়ে ব্যৱহাৰ কৰা বিছনা, টাৱেল, যিকোনো কাপোৰেই আপুনি ব্যৱহাৰ নকৰিব। তেনে কৰিলে এই ৰোগ সুচৰিব পৰাৰ চান্স 100% থাকে। নম্বৰ 7, সম্পূৰ্ণৰূপে টিভি, মোবাইল, কম্পিউটাৰৰ পৰা দূৰত্ব বজাই ৰাখক। চকুত যিমানেই সম্ভৱ আল্ট্ৰাভায়লেট ৰে পৰিবলৈ নিদিব। নিজেও সাৱধান হৈ থকাৰ লগতে 10জনকো আপুনি সাৱধান কৰক। এই আই ফ্লুৰ পৰা সকলোকে বচাই ৰাখক। ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক। বন্ধুবৰ্গ বা পৰিয়ালবৰ্গৰ মাজতো শ্বেয়াৰ কৰিব পাৰে। আৰু এনে ধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।